হাই বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। বন্ধুসকল, আপোনালোকে চাই আছে যুৱ কল্যাণ ফাৰ্ম ৰংগিয়া। মই কৈ আছোঁ আজিজ। বন্ধুসকল, আজি আপোনাক মই দেখাম এটা হিচাপ কৰি, মানে 500 যদি লোকেল দেশী মুৰ্গী আপুনি পোহে তেতিয়াহ'লে আপোনাৰ কিমান লাভ বা কিমান লোকচান হ'ব, কিমান আপুনি ইনকাম কৰিব পাৰিব, সেইটো আজি মই আপোনাক পূৰা সম্পূৰ্ণকৈ হিচাপ কৰি দেখাই দিম। আপোনালোকক সন্মুখত মই দেখাই দি আছোঁ বস্তুটো। তো বন্ধুসকল, আপোনালোকে চাই থাকক মোৰ চেনেলটো। 500 যদি লোকেল দেশী মুৰ্গী পোহে আপোনালোকে তেতিয়াহ'লে কিমান টকা আপোনালোকে লাভ আৰু লছ কৰিব পাৰিব, কিমান ধন আপুনি মানে ঘটিব পাৰিব, সেইটো মই আপোনাক দেখাই দি আছোঁ। তো বন্ধুসকল বলক দেখাই দিওঁ। বন্ধুসকল, এইটো হৈছে মুৰ্গীৰ পোৱালি। 500 দাম হ'ব। মুৰ্গীৰ যিটো পোৱালি আনিব সেইটো যিটো 500 আনিব, 500 দাম হ'ব। এটা মুৰ্গীৰ পোৱালি দাম হ'ব 40 টকা। ইয়াৰ তলতে থাকিব 35 পৰা 40 টকা। মই 40 টকাই ধৰিছোঁ। 40 টকা যদি ধৰে তেতিয়াহ'লে 500 পোৱালিৰ দাম হ'ব 20,000 টকা। 500 পোৱালিৰ আপোনালোকে যেতিয়া কিনিব ইয়াৰ দাম পৰিব 20,000 টকা। এটা মুৰ্গীৰ দানা খাব, মানে এটা মুৰ্গীয়ে দানা খাব পোৱালিয়ে 3 কেজিকৈ। মই বেছি ধৰিছোঁ, 2 পৰা 2.5 কিলোমান দানা খায়, 2.5 কিলো মেক্সিমাম খায়। তথাপিও মই 3 কেজি ধৰিছোঁ। 3 কেজি দানা খালে এটা মুৰ্গীয়ে, এইটো 500 মুৰ্গীয়ে দানা খাব। 500 পূৰণ 3, 1500, 1500 কেজি, মানে 1500 কেজি দানা খাব টোটাল 500 মুৰ্গীয়ে। যদি আপোনালোকৰ 1500 কেজি দানাৰ দাম যেতিয়া ধৰিব, যেতিয়া আপোনালোকৰ 1500 কেজি দানা 500 মুৰ্গীয়ে খাই দিব, এই 1500 কেজি দানাটো আপোনালোকে নিশ্চয় কিনিব লাগিব। এই 1500 কেজি দানাৰ দাম হ'ব, আপোনালোকে জানে, এইটো 1500 কেজি দানাৰ দাম, 1 কেজি দানাৰ দাম হ'ব 35 টকা। এইটো 30 টকাতে পেকেট যদি আপোনালোকে কিনে তেতিয়াহ'লে 30 টকাতে পাব। তথাপিও মই 35 টকা ধৰিছোঁ 1 কেজি দানাৰ দাম। তেতিয়াহ'লে 1500 কেজি দানাৰ দাম হ'ব আপোনালোকৰ 52,500 টকা। আপোনালোকে হিচাপটো মিলাই চাব, কৰি চাব। 52,500 টকা দানাৰ দাম হ'ব। আপোনালোকে 20,000 টকাৰ পোৱালি আনিল, 52,500 টকাৰ দানা খোৱালাক। তাৰপিছত আপোনালোকে ভেকচিন কৰিব লাগিব। ইয়াত 4টা ভেকচিন লাগিব। ইয়াতে 4টা ভেকচিন লাগিব। 4টা ভেকচিনত 4,000 টকা। এটা ভেকচিনত 1,000 টকা খৰচ হ'ব। 1,000 টকা নহয়, 500টা মুৰ্গীৰ 1 টকাকৈ এটা ভেকচিনত খৰচ হয়। 500 মুৰ্গীৰ 500 টকাই ভেকচিনত খৰচ হ'ব। তথাপিও মই মানে 1,000 ধৰিছোঁ। 1,000 ধৰিলে 4 বাৰত 4টা ভেকচিনত আপোনাৰ 4,000 টকা খৰচ হ'ব। 4,000 টকা মই ভেকচিনৰ কাৰণে ধৰিছোঁ। আৰু ইয়াতে লাইট বিল যাব, মানে যিটো আপোনালোকে লাইট, ইয়াতে বিদ্যুতৰ বিল যাব, লাইনৰ বিল যাব। এই বিলটো ধৰিছোঁ মই 1,000 টকা। 1,000 টকা বিল তথাপি নাযায়, 200 পৰা 300 টকা যাব। তথাপি মই 1,000 টকাই ধৰিছোঁ বিল। 1,000 টকা আৰু অত্যাধিক ধৰিলোঁ, মানে কিছুমান আৰু অত্যাধিক আপোনালোকে ক'ৰবাত খৰচ কৰিছে, মানে ক'ৰবাত যাব লাগে, ক'ৰবাত আহিব লাগে, মেডিচিন আনিব লাগে, যাব লাগে। ইয়াৰ কাৰণে মই অত্যাধিক ধৰিছোঁ 5,000 টকা। অত্যাধিক, এইটো অতিৰিক্ত ধৰিছোঁ 5,000 টকা, বেছিকৈ ধৰিছোঁ। ইয়াত ধৰাৰ পিছত ইয়াতে তেতিয়াহ'লে চাওক আপোনালোকৰ এতিয়া খৰচ কিমান হ'ল। এই 500 মুৰ্গীৰ পোৱালি খৰচ, মানে পোৱালি কিনিলে আপোনালোকে 20,000 টকা। তাৰপিছত আপোনালোকে দানা খোৱালে 52,500 টকা। তাৰপিছত আপোনাৰ 4টা ভেকচিনত লাগিব 4,000 টকা। তাৰপিছত লাইটৰ বিল যাব 1,000 টকা। তাৰপিছত আপোনালোকে অত্যাধিক 5,000 টকা ধৰিছোঁ। এতিয়া মুঠ খৰচ হ'ব 82,500 টকা, মানে 82,500 মানে খৰচ হ'ব টোটেল। খৰচ হোৱাৰ পিছত এতিয়া চাওক আপোনালোকৰ 3 কেজি দানা খাই এটা মুৰ্গীৰ ওজন হ'ব, আপোনালোকে জানে 3 কেজি দানা নাখায়, তথাপি মই ধৰিছোঁ 3 কেজি দানা খাই এটা মুৰ্গীৰ ওজন হ'ব 900 গ্ৰাম। এটা মুৰ্গীৰ ওজন যদি 900 গ্ৰাম হয় 3 কেজি দানা খোৱাৰ পিছত, তাৰপিছত আপোনালোকে চাব 500 মুৰ্গীৰ 3%, মানে 3%, মানে মই মৃত্যু ধৰিলোঁ। মৃত্যু ধৰিছোঁ 3%, মানে মৰ্টেলিটি হ'ব 3%। যদি মৃত্যু ধৰোঁ বাকী থাকিব 475টা, মানে 3% মৃত্যু ধৰিছোঁ। তাৰপিছত মই বাকী থকা 475টা মুৰ্গী বাকী থাকিব, বাচি থাকিব, জীয়াই থাকিব। এটা মুৰ্গীৰ ওজন যদি 900 গ্ৰাম হয়, মানে এটা মুৰ্গী যদি 900 গ্ৰাম ওজন হয় তেতিয়াহ'লে 475টা মুৰ্গীৰ ওজন হ'ব আপোনাৰ 475টা মুৰ্গীৰ ওজন হ'ব আপোনাৰ 4,27,500 গ্ৰাম। 4,27,500 গ্ৰাম। এই গ্ৰামক যদি আমি কেজিত লৈ আহোঁ, 1,000 গ্ৰামত 1 কেজি হ'ব। এইটো 1,000 গ্ৰামত 1 কেজি হ'ব। 1,000 গ্ৰামত যদি 1 কেজি হয় তেতিয়াহ'লে ইয়াত হ'ব 427 কেজি 500 গ্ৰাম। 427 কেজি 500 গ্ৰাম ইয়াৰ মানে টোটেল ৱেইট হ'ব। 475টা মুৰ্গী 427 কেজি 500 গ্ৰাম হ'ব।
1 কেজিৰ দাম যদি আপোনালোকে 270 টকাকৈ ধৰে বিক্ৰী কৰিব পাৰে 270 টকা নহয় 300 টকা 350 টকা কিন্তু দাম যায় মই নিম্নতম ধৰিছোঁ দেশী মুৰ্গীৰ কিন্তু আপোনালোকে বজাৰত কিনিবলৈ গ'লে আপোনালোকে চাব বজাৰত ইয়াৰ দাম আছে 350 মান টকা তথাপি মই 270 টকা ধৰিছোঁ 1 কেজিৰ দাম যদি 1 কেজিৰ দাম 270 টকা ধৰোঁ তেতিয়াহ'লে 427 কেজিৰ দাম হ'ব 270 টকা পূৰণ 427 তেতিয়াহ'লে ইয়াৰ দাম হ'ব 1,15,290 টকা টোটাল দাম 1,15,290 টকা আৰু ইয়াতে খৰচ হৈছিল আপোনালোকৰ 82,500 টকা এইটো ওপৰত দেখাইছোঁ 2,000 টকা এইটো 52,500 টকা এনেকুৱাকৈ আপোনালোকৰ খৰচ হৈছিল 82,500 টকা 82,500 টকা যদি 1,15,290 টকাৰ পৰা বাদ দিওঁ মানে ইয়াতে বিয়োগ কৰোঁ তেতিয়াহ'লে ইয়াতে থাকিব 32,790 টকা 32,790 টকা আপোনালোকে 500 মুৰ্গী পুহি পেলাই ইনকাম কৰিব পাৰিব 500 মুৰ্গী পুহি পেলাই আপোনালোকে 32,500 টকা ইনকাম কৰিব পাৰিব তাৰপিছত মই ইয়াতে অতিৰিক্ত ধৰিছোঁ 5,000 টকা এই 5,000 টকাটো যদি আপোনালোকে প্লাছ কৰে এইটো 32,000 না 37,000 হ'ব আৰু আপোনালোকৰ ইয়াতে মই দামটো বেছিকৈ ধৰিছোঁ 35 টকা পাব পাৰে আপোনালোকে আৰু যদি আপোনালোকে মানে চাব যদি বজাৰত আপোনালোকে 270 টকা নহয় 300 টকা যদি কেজি 300 টকা কেজিকৈ যদি বিক্ৰী কৰিব পাৰে তথাপি আপোনালোকে আৰু বেছিকৈ আহিব তথাপি এপ্ৰমিক্স আপোনালোকে এনেকুৱা মানে 500 মুৰ্গী যদি এনেকুৱাকৈ পোহে যিমানে মানে খৰচ হওক যিমানে যি হওক যিমানে কম দাম থাকক মাৰ্কেটত তথাপি আপোনালোকে কিন্তু 500 মুৰ্গী পোহাৰ পিছত আপোনালোকে আৰামত 32,000 টকা ইনকাম কৰিব পাৰিব 32,000 টকা আৰামত ইনকাম কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে চালে যে 500 মুৰ্গী লোকাল মানে দেশী মুৰ্গী পুহিলে কিমান টকা টোটেল ইনকাম হয় সেইটো মই আজি আপোনাক সম্পূৰ্ণ হিচাপ দেখাই দিলোঁ আৰু যদি বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো ক্লিক কৰি ল'ব কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মোক আপোনালোকক দি থাকিম আপোনালোকে সম্পূৰ্ণ ফাৰ্মিং বিষয়ৰ ভিডিঅ' এইটো চেনেলত পাই থাকিব তো বন্ধুসকল থেংক ইউ